আমি এই চেপ্টাৰটো আৰম্ভ কৰিম ৰিভিজন হিচাপে আমি এই চেপ্টাৰটোত তিনিটা বস্তুৰ বিষয়ে পঢ়িম এটা এচিড খাৰ আৰু আনটো হৈছে কি লৱণ এতিয়া এচিড খাৰ আৰু লৱণটো আমি এক্সট্ৰাকে পাম আৰু এচিড আৰু খাৰটো আমি একেলগে আমি গৈ থাকিম মানে এতিয়া এচিড হৈছে যিবিলাক পদাৰ্থৰ পৰা কি পাওঁ আমি H+ আয়ন পাওঁ আৰু খাৰ হৈছে যিবোৰ পদাৰ্থৰ পৰা আমি কি পাওঁ OH নেগেটিভ আয়ন পাওঁ অৰ্থাৎ হাইড্ৰক্সাইড আয়ন পাওঁ আৰু ইহঁতৰ এচিডসমূহৰ সোৱাদসমূহ কি সোৱাদসমূহ টেঙা আৰু ইহঁতৰ সোৱাদ কি হয় ক্ষাৰসমূহৰ সোৱাদবিলাক তিতা হয় এচিডে কি কৰিব নীলা লিটমাছ কি কৰিব ৰঙা কৰিব আৰু খাৰকে কি কৰিব ৰঙা লিটমাছ কি কৰিব নীলা কৰিব এতিয়া কথাটো হৈছে কি এটা এচিড বা এটা খাৰ আমি কেনেকৈ ইহঁতক ইণ্ডিকেট কৰিম বা ইহঁতক কেনেকৈ আমি চাম যে ই এচিড হয় বা ই খাৰ হয় আমি সিহঁতক কিহৰ সহায়ত চাব পাৰিম সিহঁতক আমি সূচকৰ সহায়ত নিৰ্ণয় কৰিব পাৰিম যে ই এটা কি হয় ই এচিড হয় বা ই এটা কি হয় ক্ষাৰক হয় এতিয়া কথাটো হৈছে কি সূচক হৈছে এটা ৰাসায়নিক পদাৰ্থ যিয়ে কি কৰিব পাৰে একোটা বস্তুৰ উপস্থিতিত ইহঁতৰ নিজৰ ৰং কি কৰিব পাৰে সলনি কৰিব পাৰে ধৰা তুমি ভোজ এটা খালা খাই থাকোঁতে কি পৰি গ'ল তোমাৰ গাত কি পৰি গ'ল হালধি আঞ্জা পৰি গ'ল মানে আঞ্জা পৰি এই মায়ে ঘৰত কি কৰি দিলে খাৰ চাবোনেৰে চোলাটো ধুই দিলে তাৰপিছত কি হৈ গ'ল চোলাটোৰ ৰঙা ৰং পৰি গ'ল কাৰণ কিয় এই হালধি যে পালা তুমি সেই হালধিটো হৈছে এটা সূচক সেই হালধিটো হৈছে এটা কি সূচকৰ অন্তৰ্গত সেই হালধিটো হৈছে এটা প্ৰাকৃতিক সূচকৰ অন্তৰ্গত আৰু সি কি কৰিব ৰঙা কৰিছে ন তাত কি আছে এই গতিকে তাত আমি কি আছে খাৰ চাবোন দিয়াৰ কাৰণে তাত কি গম পাম আমি যে সেইটো চাবোন মাৰি ধুইছিল যে চাবোনত কি পাম আমি খাৰক পাম হেনেকে প্ৰকৃতিৰ পৰা আহৰণ কৰা বস্তুসমূহ কি বুলি কয় প্ৰাকৃতিক সূচক বুলি কোৱা হয় লিটমাছ হাইড্ৰঞ্জিয়া হালধি এইবিলাক হৈছে প্ৰাকৃতিক সূচকৰ একোটা উদাহৰণ এতিয়া কৃত্ৰিম সূচক হৈছে কি যিবিলাক ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত পাওঁ ফেনলফথেলিন মিথাইল অৰেঞ্জ এইবিলাক হৈছে কৃত্ৰিম সূচক ইহঁতৰ কোনো কালাৰ নাথাকে নিজৰ ইহঁতে বৰণহীন মানে আৰু পানীৰ টাইপ আৰু কালাৰ নাই কিন্তু ইহঁতে যেতিয়া আমি কোনো এটা পদাৰ্থ দি দিয়াৰ লগে লগে ইহঁতে কি হৈ যায় ৰংটো সলনি হৈ যায় তাৰমানে তেতিয়া গম পাম আমি ইয়াৰ এই ৰঙৰ সহায়ত আমি গম পাম যে ইয়াতে এচিড আছে নে ইয়াতে ক্ষাৰক আছে সেইটো কথা গম পাম এতিয়া কিছুমান এনেকুৱা পদাৰ্থ আছে যিয়ে নেকি কি কৰিব সিহঁতৰ ৰঙৰ মানে কি কৰিব ৰং নকৰে কিন্তু সিহঁতে কি কৰে গোন্ধৰ সালসলনি ঘটায় যেতিয়া কি সিহঁতে এচিড বা ক্ষাৰকৰ উপস্থিতিত সিহঁতৰ ৰং গোন্ধটো কি কৰে পৰিৱৰ্তন ঘটায় এতিয়া সেনেকুৱা ধৰণৰ এবিধ পদাৰ্থ হৈছে পিঁয়াজ ভেনিলা লং আমাৰ যে সেই মাংসৰ আঞ্জা দিয়ে যে লং সেই লং লিটমাছ দ্ৰৱটোৱে বেঙুনীয়া ৰঙৰ এবিধ দ্ৰৱ য'ত আমি কি পাওঁ লাইকেন যে আমাৰ গছ কিছুমানত লাগি থাকে দিয়া সেনেকুৱা ধৰণৰ সেই লাইকেনৰ পৰা আহৰণ কৰা হয় ইয়াক সূচক হিচাপে ব্যৱহাৰ কৰা হয় এই লিটমাছটো তাৰমানে লিটমাছৰ নিচিনাকৈ ইহঁতক কি কৰা হয় প্ৰকৃতিৰ পৰা পোৱা এবিধ লিটমাছ দ্ৰৱ ইউ এবিধ সূচকে হয় এতিয়া যদি আমি চাওঁ এচিডসমূহৰ আমি গম পালোঁ যে এচিড কোনো এটা আমি ৰসায়নত আমি কি কৰিব নোৱাৰোঁ একোটা বস্তু কি কৰিব নোৱাৰোঁ যে সিহঁতৰ ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি ইয়াক ভাগ কৰিব নোৱাৰোঁ কিন্তু আমি কি কৰিব লাগিব ৰসায়নত সদায় আমি কি কৰিব লাগিব ৰাসায়নিক ভিত্তিৰ ওপৰত ভিত্তি কৰিহে আমি সেই পদাৰ্থসমূহক ভাগ কৰিব পাৰিম এতিয়া এচিডৰ ৰাসায়নিক ধৰ্মসমূহ চাওঁ আমি এচিডৰ ৰাসায়নিক ধৰ্মসমূহ যেতিয়া আমি কি কৰিব এটা পদাৰ্থৰ লগত আমি একোটা পদাৰ্থক কি কৰিম বিক্ৰিয়া ঘটাম কাৰ লগত এচিডৰ লগত এই পদাৰ্থসমূহৰ বিক্ৰিয়া ঘটাই চাম বিক্ৰিয়া ঘটালে আমি ইয়াতে কি পাম দেখিম এই ৰিয়েকশ্যনটো আমি চাম যেতিয়া ৰাসায়নিক বিক্ৰিয়াটো চোৱাৰ পিছত আমি গম পাম যে পৰ্যবেক্ষণৰ সহায়ত গম পাম আমি কি তাত উৎপন্ন হৈছে যেতিয়া ধাতুৰ সৈতে এচিডে বিক্ৰিয়া কৰে তেতিয়া কি কৰে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে অৰ্থাৎ জিংকৰ লগত যেতিয়া হাইড্ৰক্লৰিক এচিড যেতিয়া মানে বিক্ৰিয়া কৰিব তেতিয়া ই কি কৰে জিংক ক্লৰাইড দিব আৰু এই হাইড্ৰজেন গেছটো উৎপন্ন কৰে এতিয়া হাইড্ৰজেন গেছৰ এটা পৰীক্ষা টেষ্ট আহে যে পদাৰ্থৰ উপস্থিতি যে পদাৰ্থ এটাত যে হাইড্ৰজেন গেছ আছে তুমি কেনেকৈ পৰীক্ষা কৰিবা কি কৰিম আমি এইটো ধৰা তোমাৰ টেষ্ট টিউবটোৰ যদি সন্মুখত এনেকৈ এডাল কি কৰোঁ আমি জ্বলি থকা মমবাতি এটাৰ সন্মুখত লৈ যাওঁ ইয়াৰ পৰা ওলাই অহা হাইড্ৰজেন গেছখিনিৰ সহায়ত পপ কৰি শব্দ কি হৈ যাব ফুটি যাব তেতিয়া গম পাম যে আমি তাত কি আছে হাইড্ৰজেন গেছ আছে এতিয়া ধাতুৰ কাৰ্বনেট অৰ্থাৎ ধাতুৰ লগত যেতিয়া এটা কাৰ্বনেট থাকিব তেতিয়া তাক আমি কি বুলি ক'ম ধাতুৰ কাৰ্বনেট বুলি ক'ম ধাতুৰ কাৰ্বনেটে যেতিয়া কি কৰিব এচিডৰ লগত বিক্ৰিয়া কৰিব তেতিয়া ই কি কৰিব লৱণ উৎপন্ন কৰিব সেইটো পামেই আমি তাৰপিছত আৰু কি কৰিব কাৰ্বন ডাই অক্সাইড কৰিব আৰু কি কৰিব ই পানী কৰিব এতিয়া Na2CO3 কি কৰিব হাইড্ৰক্লৰিকৰ লগত যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া সোডিয়াম ক্লৰাইড কৰিব আৰু কাৰ্বন ডাই অক্সাইড কৰিব আৰু কি কৰিব পানী উৎপন্ন কৰিব এতিয়া এই যে ইয়াত উপস্থিত হোৱা ইয়াত যে কাৰ্বন ডাই অক্সাইড
উপস্থিত হৈছে কেনেকৈ গম পাম ইয়াক যদি আমি কি কৰিম চূণ পানীত যদি আমি ইয়াক দি দিওঁ উৎপন্ন হোৱা গেছখিনি তেতিয়া ই কি কৰিব চূণ পানীখিনি খোলা কৰি দিব মানে তোমাৰ গাখীৰৰ নিচিনা মানে এটা কি কৰিব কালাৰ কৰি দিব মানে সেইটো তেতিয়া গম পাম যে আমি তাত কি আছে কাৰ্বন ডাই অক্সাইড আছে ঠিক এই ধাতুৰ হাইড্ৰজেন কাৰ্বনেটৰ ক্ষেত্ৰতো এইটো একেই হয় ধাতুৰ হাইড্ৰজেন কাৰ্বনেটত কি হয় এচিডৰ লগত যেতিয়া হাইড্ৰজেন কাৰ্বনেটে বিক্ৰিয়া কৰে তেতিয়া কি হয় কাৰ্বন ডাই অক্সাইডৰ লগতে কি কৰা হয় ই পানী কি কৰে উৎপন্ন কৰে এতিয়া সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ লগত যেতিয়া আমি হাইড্ৰক্লোৰিক এচিড দিম তেতিয়া ই কি কৰিব ই সোডিয়াম ক্লোৰাইড কৰিব আৰু কি কৰিব কাৰ্বন ডাই অক্সাইড কৰিব আৰু ই কি কৰিব পানী কৰিব আমি এই ইয়াত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডটো আমি এনেকুৱা ধৰণে কি কৰিব পাৰোঁ পৰীক্ষা কৰি কি কৰিব পাৰোঁ গম পাওঁ আৰু এইটো পৰ্যবেক্ষণৰ সহায়তে আমি গম পাওঁ তাৰপিছত এচিডৰ সৈতে যেতিয়া ধাতৱীয় অক্সাইডসমূহ আমি বিক্ৰিয়া কৰিম তেতিয়া আমি কি পাম লৱণ আৰু পানী পাম লৱণ আৰু পানী পাম আৰু এই দ্ৰৱটো কি হৈ পৰিব যিটো দ্ৰৱ উৎপন্ন হ'ব সেইটো কি হৈ যাব নীলা সেউজীয়া হৈ পৰিব এতিয়া ধাতৱীয় অক্সাইডসমূহ ক্ষাৰকীয় কিয় ধাতৱীয় অক্সাইডে যেতিয়া এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া ই কি উৎপন্ন কৰে লৱণ আৰু পানী উৎপন্ন কৰে আমি প্ৰশমন বিক্ৰিয়া পাইছিলো ন প্ৰশমন বিক্ৰিয়া যে সেই প্ৰশমন বিক্ৰিয়াৰ নিচিনাই হয় এইটো এতিয়া সেই কাৰণে ই কি গম পাওঁ যে আমি একোটা ধাতৱীয় অক্সাইডসমূহ একোটা কি হয় ক্ষাৰকীয় দ্ৰৱ হয় আমাৰ পৰীক্ষাত আহে যে ধাতৱীয় অক্সাইড এটা ক্ষাৰকীয় দ্ৰৱ কিয় হয় বুজাই লিখা তেতিয়া আমি এই কথাখিনি ক'ব লাগিব যে ধাতৱীয় অক্সাইডসমূহে কি কৰে যেতিয়া এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া লৱণ আৰু পানী উৎপন্ন কৰে সেইবাবেই এতিয়া কথাটো হৈছে ক্ষাৰকৰ ৰাসায়নিক ধৰ্মসমূহ কি ক্ষাৰকে যেতিয়া কি কৰে ধাতুৰ লগত বিক্ৰিয়া কৰে তেতিয়া ই কি কৰে ক্ষাৰকেও লৱণ আৰু কি কৰিব হাইড্ৰজেন গেছ উৎপন্ন কৰে আৰু হাইড্ৰজেন গেছৰ উৎপন্নৰ পৰ্যবেক্ষণটো একেই মানে পপ যে শব্দ উঠে জ্বলাই দিলে সেইটোৱে একে নিচিনা তাৰপিছত অধাতুৰ অক্সাইডসমূহৰ লগত যেতিয়া ধাতু মানে ক্ষাৰকৰ লগত যেতিয়া অধাতুৰ অক্সাইডসমূহে বিক্ৰিয়া কৰে তেতিয়া ইউ কি কৰা হয় ইউ প্ৰশমন বিক্ৰিয়াৰ নিচিনাই হয় অৰ্থাৎ লৱণ আৰু পানী উৎপন্ন কৰে সেইকাৰণে অধাতুৰ অক্সাইডসমূহ এচিডধৰ্মী তোমাৰ যদি পৰীক্ষাত প্ৰশ্ন আহে যে সিহঁতৰ লগত উল্টা মানে কেতিয়াবা সাল সলনি কৰি দিব পাৰে যে অধাতুৰ অক্সাইডসমূহ কিয় এচিডধৰ্মী বা অধাতুৰ অক্সাইড যে এটা এচিডধৰ্মী কিয় আমি কেনেকৈ বুজি পাম তেতিয়া কি কৰিব গম পাম আমি যে সেই কম যে অধাতুৰ অক্সাইডটোৱে যেতিয়া ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি কৰিব ই লৱণ আৰু পানী উৎপন্ন কৰিব সেইকাৰণে তাৰপিছত প্ৰশমন বিক্ৰিয়া আমি পাইছোঁ যে এচিড আৰু ক্ষাৰকে যেতিয়া কি কৰে বিক্ৰিয়া কৰে দুয়োটাৰ মাজত তেতিয়া কি কৰে লৱণ আৰু পানী উৎপন্ন কৰে আৰু সেইকাৰণে ইহঁতক কি কৰে প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় যেতিয়া এচিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰে তেতিয়া লৱণ আৰু পানী উৎপন্ন কৰে ইয়াত হাইড্ৰজেন প্লাছ আৰু হাইড্ৰক্সাইডে কি কৰে হাইড্ৰক্সাইড আয়নৰ বাবে ইয়াত কি হয় পানী উৎপন্ন হয় অৰ্থাৎ এই যে ইয়াতে এটা কি আছে ইয়াতে তোমাৰ হাইড্ৰজেন প্লাছ আছে আৰু ইয়াতে OH আছে ন OH ইহ দুটাৰ ফলত কি হ'ব এই পানী উৎপন্ন হ'ব এতিয়া সাৰ্বজনীন গুণটো হৈছে কি ইহঁতৰ সাৰ্বজনীন গুণ হৈছে কি ইহঁত দুয়োটাই কি কৰে বিদ্যুতৰ সুপৰিবাহী হয় কোন দুয়োটাই এচিড আৰু ক্ষাৰক দুয়োটাই কি হয় বিদ্যুতৰ সুপৰিবাহী অৰ্থাৎ ইহঁতৰ মাজেৰে কি যায় বিদ্যুৎ পৰিবাহী হৈ যায় এতিয়া জলীয় দ্ৰৱৰ ক্ষেত্ৰত কি হ'ব চাবা জলীয় দ্ৰৱৰ ক্ষেত্ৰত এতিয়া জলীয় দ্ৰৱ মানে কি পানীৰ নিচিনা দ্ৰৱ পানীৰ লগত কি হ'ব এতিয়া এচিডৰ ক্ষেত্ৰত এচিডৰ লগত পানী যেতিয়া আমি যোগ কৰিম তেতিয়া কি হ'ব H+ আয়ন দি দিব আৰু H+ আয়ন দিয়াৰ ফলত কি হ'ব ই H3O হ'ব আৰু দ্ৰৱটো সেইভাবে কি হৈ যাব আম্লিক হ'ব মানে এইটো হাইড্ৰক্লোৰিকে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰিব এই H3O হ'ব আৰু ক্লোৰিনটো এক্সট্ৰা কৰি দিব আৰু ফলত ই কি হ'ব ইহঁত দুটা এই কাৰণ কিয় হাইড্ৰক্লোৰিকত H আছিলে H+ আছিলে আৰু ইহঁতৰ পানী আছিলে ন এই H3O সেইকাৰণে হ'ব সেইকাৰণে এই দ্ৰৱটো কি হ'ব সেইভাবে এই দ্ৰৱটো কি হ'ব আম্লিক হ'ব এতিয়া ক্ষাৰকৰ ক্ষেত্ৰটো কি হ'ব ক্ষাৰকৰ লগত যেতিয়া পানী যোগ হ'ব তেতিয়া OH আয়ন দিব আয়ন এৰি দিব তাৰপিছত দ্ৰৱটো ক্ষাৰকীয় হৈ যাব সেইকাৰণে যিবিলাক ক্ষাৰক কি হয় যিবিলাক ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবিলাকক কি বুলি কোৱা হয় ক্ষাৰ বোলা হয় সোডিয়াম হাইড্ৰক্সাইডটো এটা ক্ষাৰ হয় এতিয়া ই যদি পানীৰ লগত বিক্ৰিয়া কৰে ই কি কৰে সোডিয়ামটো আৰু হাইড্ৰক্সাইডটো এক্সট্ৰা কৰি দিয়ে এতিয়া তাৰ মাজতে এটা কথা আহে যে আমি কেতিয়াবা উল্টা মানে উলট পালট কৰি দিয়ে যে এচিড পানীত মিহলাব লাগে পানীত এচিড দিব নালাগে এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহে কাৰণটো কিয় যে কি কৰিব লাগে মই এই ছবিটো দেখুৱাৰ দৰে কি কৰিব লাগে টেষ্ট টিউব এটাত বা আমি পৰীক্ষানলীত সদায় কি কৰিব লাগে যে তুমি যেতিয়া বিক্ৰিয়া এটা ঘটাবা তেতিয়া কি কৰিব লাগে সদায় পানী এচিড দিব লাগে অলপ কৰি কি কৰিব লাগে আৰু ই কন্টিনিউয়াছলি লৰাই থাকিব লাগে
যদি তুমি হঠাৎ ইয়াক দি দিয়া এই বিক্ৰিয়াটো একদম তাপোৎপদী বিক্ৰিয়া আমি পাইছিলোঁ যে সেই তাপোৎপদী বিক্ৰিয়া কৰিব আৰু ই কি কৰিব এই বস্তুটো ফাটি যাব তোমাৰ গাত পৰিব পাৰে আৰু বিভিন্ন ধৰণৰ দুৰ্ঘটনা হ'ব পাৰে সেইকাৰণে কি কৰা হয় এই ইয়াক তেনেকৈ মানে মিহলোৱা হয় এতিয়া লঘুকৰণ বস্তু এটা বহুত মানে তোমাক এটা বস্তু যেনিবা পাতল বস্তু এটা লাগে কিন্তু বস্তুটো অৰিজিনেলি আমি কি পাওঁ গাঢ় বস্তু পাওঁ মানে ডাঠ বস্তু এটা পাওঁ তেতিয়া আমি কি কৰিম তেতিয়া আমি তাক কি কৰিম যে কিবা এটা বস্তু মিহলাই তাক আমি কি কৰিব চেষ্টা কৰিম পাতল কৰিব চেষ্টা কৰিম ঠিক তেনেকুৱা লঘুকৰণটো তেতিয়া হয় তেনে হয় যে যেতিয়া এচিড বা ক্ষাৰক এটা পানীত মিহলোৱা হয় তেতিয়া ইহঁতৰ H3O বা OHৰ ঘনত্ব কি হৈ যায় থাকে প্ৰতি এককত মানে যিমানে তুমি মিহলাই যাবা সিমানে ইহঁতৰ কি হৈ থাকিব হ্ৰাস পাই যাব কাৰ হ্ৰাস পাই যাব এচিড বা ক্ষাৰকটোৰ যিটো কি আছে এচিড বা ক্ষাৰকটোৰ যি কি আছে যে মানে তীব্ৰতাটো থাকিব সি কমানে কি হৈ যায় থাকিব কমি যায় থাকিব সেইটোকে কি কৰিব লঘুকৰণ বুলি কোৱা হয় পৰীক্ষাত প্ৰায় আহি থাকে লঘুকৰণ কি বা ইয়াক কেনেকুৱা ধৰণে তুমি লঘু পদাৰ্থ এটা তুমি কি ধৰণে লঘুকৰণ কৰিবা লঘু কি সেইটো ধৰণৰ প্ৰশ্ন আহে এতিয়া এই যে মই ক'লোঁ তোমালোকক যে এচিড এটা বা ক্ষাৰক এটা কি হৈ থাকিব অত্যাধিক হৈ থাকিব বহুত ডাঠ হৈ থাকিব তাক আমি কি কৰিব লাগিব লঘুকৰণৰ সহায়তে আমাক পাতল কৰিব লাগিব এতিয়া এই পাতল বা ডাঠ হৈ থকা বুলি আমি কিহৰ সহায়ত গম পাম সি এটা সাৰ্বজনীন সূচকৰ সহায়ত গম পাওঁ সেইটো মানে কি হয় ইহঁতৰ তীব্ৰতা অনুমান কৰিব পাৰিম আমি কাৰ সহায়ত যে এটা pH নামৰ এটা এবিধ স্কেল আছে এই স্কেলবিধৰ সহায়ত আমি কি কৰিব পাৰিম তাক আমি নিৰ্ণয় কৰিব পাৰিম যে হিয়াৰ তাতে কিমানখিনি H+ৰ গাঢ়তা কিমান আছে যদি যিমানে হিয়াৰ H+ৰ গাঢ়তা কমি যায় থাকিব গম পাম সেই পদাৰ্থটো সিমানে কি হৈ থাকিব ক্ষাৰ হৈ থাকিব আৰু যিমানে H+ৰ গাঢ়তা কমি আহি থাকিব বেছি হৈ যায় থাকিব সিমানে কি হৈ যায় থাকিব এচিড হৈ যায় থাকিব এতিয়া pHত আমি 0 পৰা 14 লৈ পাম 0 পৰা কিমানলৈ পাম 14 লৈ পাম আৰু ইহঁতৰ মাজত 0 আৰু 14 মাজৰ সংখ্যাটো কিমান 7 মানে বস্তু এটা প্ৰসম মানে 7 মানে নিউট্ৰেল হৈ থাকিব আৰু কি একো অসুবিধা নাই কিন্তু 7তকৈ কম বা 7তকৈ বেছি হ'লে হয় ক্ষাৰক হ'ব 7তকৈ বেছি হ'লে ক্ষাৰক হৈ যাব 7তকৈ কম হ'লে কি হৈ যায় থাকিব এচিড হৈ যায় থাকিব হয় হ'ব এতিয়া আমি মৃদু এচিডৰ কথা পাইছিলোঁ মৃদু ক্ষাৰৰ কথা পাইছিলোঁ এতিয়া এই মৃদু এচিড আৰু মৃদু ক্ষাৰৰ মানে ধাৰণাসমূহ আমি কিহৰ পৰা পাব পাৰোঁ pH স্কেলৰ সহায়ত পাব পাৰোঁ এতিয়া যিমানে এচিড এটা যিমানে ইফালে আহি থাকিব অৰ্থাৎ 0ৰ ফালে আহি থাকিব সিমানে তীব্ৰ হৈ যায় থাকিব আৰু ক্ষাৰ এটাও যিমানে 14ৰ ফালে আগবাঢ়ি গৈ থাকিব সিমানে কি হৈ গৈ থাকিব মানে ইয়াৰ ক্ষাৰটো তীব্ৰ হৈ যায় থাকিব এতিয়া 14ৰ পৰা কমানে কমি আহি 7লৈ যিমানে আহিব তেতিয়া সি কি হ'ব মৃদু ক্ষাৰ আহিব আৰু যেতিয়া 0ৰ পৰা কমি 7ৰ ফালে আহি থাকিব সিমানে পদাৰ্থটো কি হ'ব মৃদু ক্ষাৰকীয় হ'ব এতিয়া দৈনন্দিন জীৱনত আমি pH কেনেকৈ পাওঁ দৈনন্দিন জীৱনত আমি pHৰ গুৰুত্ব আমাৰ কিমান আছে সেইটো চাবা দৈনন্দিন জীৱনত আমাৰ শৰীৰটোত কিমান পৰিমাণৰ pH থাকিব লাগে 7ৰ পৰা 7.8 থাকিব লাগে pH এতিয়া আমি সমাজ বিজ্ঞানতো পাইছোঁ ভূগোল অধ্যায়ত যে কি পাইছোঁ এচিড বৰষুণ কি এচিড বৰষুণত যেতিয়া এচিড বৰষুণটো আমি পাইছিলোঁ যে সমাজ বিজ্ঞান কি ধৰণে হয় কিন্তু এচিড বৰষুণটোত আমি যদি গম পাব লাগে যে এচিড বৰষুণ হৈছে নে নাই তেতিয়া গম পাম যে যদি এচিড বৰষুণটো আমি যেতিয়া জুখিম pH বৰষুণৰ pHটো যেতিয়া জুখিম যদি হিয়াত কি হয় 5.6তকৈ কমি যায় কিমানতকৈ 5.6তকৈ কমি যায় তেতিয়া গম পাম যে কি হৈছে এচিড বৰষুণ হৈছে তাৰ ফলত কি হ'ব পাৰে তাত থকা মানে বৰষুণৰ পানীবিলাক ক'ত জমা হ'ব পুখুৰীত জমা হ'ব নহ'লে খাল বিলত হ'ব সেই তাৰ জীৱবিলাক থকাৰ অসুবিধা হ'ব যদি আমাৰ দেহত পৰে আমাৰ শৰীৰতো ক্ষতি কৰিব গছ-গছনিৰ ক্ষতি কৰিব সেনেকৈ কি কৰিব এচিড বৰষুণে ক্ষতি কৰে মাটি আমাৰ সেই মাটিসমূহতো কি হয় pHৰ মান কিমান থাকিব লাগে 6.3 পৰা কিমান থাকিব লাগে 7.3 ভিতৰত থাকিব লাগে কিন্তু আমি কেতিয়াবা মাটিত কি কৰে চূণশিল ব্যৱহাৰ কৰে খেতিয়কসকলে তোমালোকে দেখা পোৱা বা আমাৰ ঘৰতো ব্যৱহাৰ কৰে আৰু নহ'লে কেতিয়াবা কি কৰে জিপছাম ব্যৱহাৰ কৰে কিয় কৰে যদি মাটিখিনি কি হৈ থাকে ক্ষাৰকীয় হয় তেতিয়া জিপছাম ব্যৱহাৰ কৰে কিন্তু মাটিখিনি যদি এচিডিও হৈ যায় থাকে আম্লিক ধৰ্মী হৈ যায় থাকিব তেতিয়া কি কৰে চূণশিল ব্যৱহাৰ কৰে আমাৰ পাচন তন্ত্ৰটো HCl থাকে হাইড্ৰক্লৰিক থাকে হাইড্ৰক্লৰিকে কি কৰিব আমাৰ খাদ্যবিলাক হজম হোৱাত সহায় কৰে কিন্তু যেতিয়া আমাৰ খাদ্যবিলাক কেতিয়াবা হজম নহয় তেতিয়া কি হয় এচিড উৎপন্ন হয় ন
অজীৰ্ণৰ ফলত আমাৰ কি হয় এচিড উৎপন্ন হয় তেতিয়া আমাৰ গেষ্ট্ৰিক হোৱা বুলি কয় যে সেই গেষ্ট্ৰিক হয় আৰু ফলত কি কৰিব লাগে আমি অম্লনাশক ব্যৱহাৰ কৰিব লাগে সেইকাৰণে অম্লনাশক কেতিয়া ব্যৱহাৰ কৰিব লাগে অম্লনাশক এবিধ কি বুলি আহে অম্লনাশক এবিধ কি হয় এবিধ সাৰ হয় সেইকাৰণে ই কি কৰে নিউট্ৰেল কৰে এই প্ৰশমন বিক্ৰিয়াটো যে সেই কৰিব প্ৰশম কৰিব ই তাৰপিছত আমাৰ দাঁতবিলাক কেতিয়াবা প্ৰায় খাই যায় হয় ন আমাৰ স্কুলতো জোকাই যে তোৰ দাঁতটো খাইছে কিয় খাইছে এনেকুৱা তেতিয়া আমি গম পাওঁ যে দাঁতত কি হয় দাঁতত যেতিয়া pHৰ মান 5.5তকৈ কি হৈছে থাকিব 5.5তকৈ যেতিয়া ই কমি থাকিব pHৰ মান তেতিয়া ই কি হৈ যায় সেই যে আমাৰ কেলছিয়াম ফসফেটবিলাক কি হৈ যায় এই দাঁতটো ভাঙিবলৈ ধৰে সেইকাৰণে কি হয় আমাৰ দাঁত মানে সেইকাৰণে আমি কি কৰিব লাগে ভালদৰে টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে এতিয়া পৰীক্ষাত আহিব পাৰে যে টুথপেষ্টত কি থাকে তেতিয়া গম পাম আমি যে ই কি থাকিব টুথপেষ্টত খাৰ থাকে অৰ্থাৎ আমি সাধাৰণতে কলগেট বুলি ক'লে বুজি পাওঁ ন সেইটো আৰু তাৰপিছত আত্মৰক্ষাৰ বাবে উদ্ভিদ আৰু প্ৰাণীবিলাকে তোমালোকৰ গাত কেতিয়াবা চোৰাত যদি লাগি পাইছে গম পাবা কেনেকুৱা ধৰণৰ মানে পুৰা গম পায় আমাৰ ঘৰৰ ওচৰত নদী আছে ন নদীৰ পাৰত আমাৰ পুৰা চোৰাত থাকে মানে গাত লাগিলে চেকচেকাই ৰঙা পৰি যায় তাৰ ওচৰতে এবিধ লতা থাকে সেইবিধ লতা লগাই দিলেও ভাল হয় আৰু নহ'লে বেকিং সোডা টাইপৰ বস্তুবিলাক লগাই দিব লাগে তেতিয়া ভাল হয় মৌমাখিৰ গাত ফৰ্মিক এচিড থাকে মৌমাখিয়ে যে বিন্ধে বা বৰল চৰল এনেকুৱা ধৰণৰ বস্তুবিলাকেও বিন্ধিলে এনেকুৱা হয় আৰু তোমালোকৰ এইখিনিৰ পৰা তাৰ মাজতে এটা কি থাকে এই লিষ্টখনত যিখিনি বস্তু আছে এই লিষ্টখন তোমালোকে মনত কৰিবা এই লিষ্টখনৰ পৰা এটা হ'লেও প্ৰশ্ন থাকিব কিন্তু পৰীক্ষাত এতিয়া লৱণ পাম আমি লৱণবিলাক হৈছে কি ধনাত্মক আৰু ঋণাত্মক আধানযুক্ত আয়নেৰে গঠিত এটা আয়নীয় যৌগ এতিয়া ধনাত্মক মানে হ'ল কেটায়ন আৰু ঋণাত্মক মানে হ'ল কি এনায়ন এই দুটা যেতিয়া এনায়ন আৰু কেটায়নে লগ লাগি এটা আয়নীয় যৌগ গঠন কৰি থাকিব তেতিয়া তাক আমি কি বুলি ক'ম লৱণ বুলি ক'ম লৱণৰ pH সমূহ নিৰ্ণয় কৰিব লাগে এতিয়া যেতিয়া তীব্ৰ এচিড এটাৰ লগত যেতিয়া এটা তীব্ৰ ক্ষাৰে লগ লাগি থাকিব তেতিয়া ই কি হ'ব লৱণটো কি হৈ যাব প্ৰশম হৈ থাকিব যদি তীব্ৰ এচিড আৰু এটা মৃদু ক্ষাৰকে লগ লাগি এটা লৱণ সৃষ্টি কৰে তেতিয়া ই কি হ'ব ইয়াৰ আম্লিক ধৰ্মিক হ'ব আৰু যদি লৱণ এটা যদি কি হয় তীব্ৰ ক্ষাৰক এটাৰ লগত যদি মৃদু এচিড এটা লগ লাগি এটা লৱণ প্ৰস্তুত কৰে সি তেতিয়া কি হৈ যায় ক্ষাৰক হ'ব আমি এতিয়া লৱণসমূহ বিষয়ে পঢ়ো সোডিয়াম ক্লৰাইড আমাৰ ঘৰত থাকে যে নিমখ এই নিমখটো হৈছে সোডিয়াম ক্লৰাইড ইয়াৰ pHৰ প্ৰকৃতি হৈছে ই প্ৰশম আৰু ই কিয় সোডিয়াম ক্লৰাইডটো কেনেকৈ হয় যে হাইড্ৰক্লৰিক এচিডৰ লগত যেতিয়া কি কৰিব সোডিয়াম হাইড্ৰক্সাইডে কি কৰে বিক্ৰিয়া কৰে তেতিয়া কি কৰিব সোডিয়াম ক্লৰাইড আৰু H2 উৎপন্ন হয় আৰু এই সোডিয়াম ক্লৰাইডটো আমি খোৱা নিমখ হিচাপে ব্যৱহাৰ কৰোঁ ইয়াক ক'ৰ পৰা পাম ইয়াক পাম আমি ক'ৰ পৰা সাগৰৰ পৰা পাম সাগৰৰ পানী তাৰপিছত খনিজ লৱণ হিচাপে ৰক সল্ট হিচাপে কিছুমান পোৱা যায় তাৰপিছত ইয়াৰ ব্যৱহাৰ খাদ্য একদম পুৰা টেষ্টি কৰি বনাবৰ কাৰণে খাদ্য তাৰপিছত সোডিয়াম হাইড্ৰক্সাইড তাৰপিছত বেকিং সোডা কাপোৰ ধোৱা সোডা ব্লিচিং পাউডাৰ আদি মানে এইবিলাক বনাবৰ কাৰণে কি কৰা হয় ইয়াক কেঁচা মাল হিচাপে ব্যৱহাৰ কৰা হয় আৰু নেক্সট সোডিয়াম হাইড্ৰক্সাইডটোৰ pHৰ প্ৰকৃতিটো হৈছে ক্ষাৰকীয় এতিয়া সোডিয়াম হাইড্ৰক্সাইডটো ক্ল'ৰ' এলকালি পদ্ধতিৰে পাব পাৰোঁ হ'ব আমাৰ পৰীক্ষাত আহে কেতিয়াবা সোডিয়াম হাইড্ৰক্সাইডটো আমি কি ধৰণৰ পদ্ধতিত পাব পাৰোঁ এই ক্ল'ৰ' এলকালি পদ্ধতিত পাব পাৰোঁ এতিয়া এই সোডিয়াম ক্লৰাইডে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া ই কি পোৱা যায় সোডিয়াম হাইড্ৰক্সাইডটো পোৱা যায় তাৰপিছত এই যে ইয়াত থাকিব সোডিয়াম ক্লৰাইডৰ ক্লৰিনটো ই এক্সট্ৰা হৈ যায় আৰু ইয়াত থাকাটো ইয়াৰ হাইড্ৰজেনটো ই এক্সট্ৰা হৈ পেলাই এটা গেছ হৈ থাকে সেইকাৰণে ইয়াক আমি ইলেক্ট্ৰলাইচিছৰ সহায়ত পাব পাৰোঁ ইলেক্ট্ৰলাইচিছৰ সহায়ত তোমালোকৰ এই সোডিয়াম হাইড্ৰক্সাইডটো আমি পাওঁ তাৰপিছত ইয়াক ধাতুৰ পৰা গ্ৰীজ আঁতৰাবৰ কাৰণে ধাতুবিলাকত কেতিয়াবা কি কৰি থাকে বিভিন্ন মেচিনবিলাকত এই গ্ৰীজ লাগি থাকে তেতিয়া তাক আঁতৰাবৰ কাৰণে তাৰপিছত চাবোন কাগজ কৃত্ৰিমাহ এইবিলাক তৈয়াৰ কৰাৰ ক্ষেত্ৰতো ইয়াক কি কৰা হয় ইয়াক ব্যৱহাৰ কৰা হয় তাৰপিছত সোডিয়াম হাইড্ৰজেন কাৰ্বনেটটো হৈছে একোটা মানে ক্ষাৰকীয় পদাৰ্থ
এতিয়া ইয়াক কি হিচাপে পাব পাৰোঁ ইয়াক ইয়াক সোডিয়াম হাইড্ৰজেন কাৰ্বনেটটো হৈছে কি বেকিং সোডা হা সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ ব্যৱহাৰিক নাম হৈছে বেকিং সোডা আৰু এই সোডিয়াম হাইড্ৰজেন কাৰ্বনেটটো সোডিয়াম ক্লৰাইডৰ লগত যেতিয়া পানী কাৰ্বন ডাই অক্সাইড NH3 এমোনিয়া এইবিলাক কি কৰা হয় যোগ কৰা হয় তেতিয়া কি কৰা হয় NH4Cl আৰু সোডিয়াম হাইড্ৰজেন কাৰ্বনেট এই দুটা কি পোৱা যায় আৰু এই সোডিয়াম কি কৰা হয় সোডিয়াম ক্লৰাইড পানী আৰু কাৰ্বন ডাই অক্সাইডৰ লগত মানে বিক্ৰিয়া ঘটাই ইয়াক উৎপন্ন কৰা হয় ইয়াৰ ব্যৱহাৰটো হৈছে বেকিং পাউডাৰ তাৰপিছত অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয় তাৰপিছত অগ্নি নিৰ্বাপক যন্ত্ৰত নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় জুই নমাবৰ কাৰণে এনেকুৱা ধৰণৰ ইয়াক ব্যৱহাৰ কৰা হয় কেলছিয়াম অক্সিক্লৰাইড সমূহ ক্ষাৰকীয় হয় যেতিয়া আমি CaOH আমি কি কৰিম ক্লোৰিনৰ লগত বিক্ৰিয়া কৰিম আমি কেলছিয়াম অক্সিক্লৰাইড আমি পাওঁ আৰু তাৰপিছত কি পাম ইয়াক মানে এইটো হৈছে কি শুকান শিথিলিত চূণ হয়নে শুকান শিথিলিত চূণৰ লগত যেতিয়া আমি ক্লোৰিনক বিক্ৰিয়া কৰিম তেতিয়া আমি ইয়াক পাওঁ ইয়াক বস্ত্ৰ উদ্যোগত ব্যৱহাৰ কৰিব পাৰি কিয় ব্যৱহাৰ কৰে কাপোৰ বিৰঞ্জিত কৰিবৰ কাৰণে ইয়াক এবিধ জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰে তাৰপিছত ইয়াক কি কৰে খোৱা পানীৰ পৰা বীজাণুমুক্ত কৰিবৰ কাৰণে আমাৰ কেতিয়াবা পানীৰ টেংকি চেংকিবিলাকত দি দিয়ে যে এইটো দি দিয়ে তাৰপিছত সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট এবিধ ক্ষাৰকীয় পদাৰ্থ হয় তাৰপিছত ইয়াক কি কৰা হয় সোডিয়াম কাৰ্বনেটৰ পুনঃস্ফটিকীকৰণৰ সহায়ত আমি পাব পাৰোঁ হয়নে সোডিয়াম কাৰ্বনেটক যেতিয়া আমি মানে যেতিয়া আকৌ আমি মানে ৰিক্ৰিষ্টেলাইজেশ্যন কৰিম তেতিয়া আমি ইয়াক পাওঁ আৰু ইয়াক কি বুলি কোৱা যায় ই এটা ক্ষাৰকীয় পদাৰ্থ আৰু ইয়াৰ ব্যৱহাৰসমূহ কিয় হয় যে কাঁচ চাবোন কাগজ উদ্যোগত ইয়াক ব্যৱহাৰ কৰা হয় চাফাই কামতো ইয়াক ব্যৱহাৰ কৰা হয় পানীটো আমাৰ কি কৰিবৰ কাৰণে পানীটো পাতল কৰিবৰ কাৰণেও ইয়াক ব্যৱহাৰ কৰা হয় তাৰপিছত আমাৰ চেপ্টাৰটোৰ পৰা শেষ পাইছোঁ আহি কেলছিয়াম সালফেট হেমিহাইড্ৰেট জিপসাম আৰু তোমাৰ জিপসাম আৰু প্লাষ্টাৰ অফ পেৰিছৰ যে সেই দুটা এতিয়া কথাটো হৈছে কি প্লাষ্টাৰ অফ পেৰিছটো এইটো হ'ল প্লাষ্টাৰ অফ পেৰিছ আৰু এইটো হৈছে কি জিপসাম এতিয়া এই দ্ৰৱটো হৈছে প্ৰথম দ্ৰৱ ইয়াক জিপসাম হিচাপে পোৱা যায় আৰু ইয়াক কি কৰা হয় ইয়াক কি কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় ভঙা হাড় জোৰা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় পুতলা বনোৱাৰ কাৰণে বগা পুতলাবিলাক যে কেতিয়াবা আমি পাওঁ সেই পুতলাসমূহ তাৰপিছত ঘৰ বনোৱা সামগ্ৰী ঘৰ সজোৱা সামগ্ৰী কিছুমান ভাল লাগিবৰ কাৰণে যে আমি ব্যৱহাৰ কৰোঁ সেইবিলাক তাৰপিছত মজিয়া সমান কৰিবৰ কাৰণে আমি কি কৰা হয় যে ইয়াক ব্যৱহাৰ কৰা হয় কেলছিয়াম সালফেট হেমিহাইড্ৰেট অৰ্থাৎ প্লাষ্টাৰ অফ পেৰিছ ওকে ঠিক আছে আৰু এইটো হৈছে জিপসাম এইটো হৈছে এই কেলছিয়াম সালফেট হেমিহাইড্ৰেটটো হৈছে কি প্লাষ্টাৰ অফ পেৰিছ আৰু এইটো হৈছে কি জিপসাম ফুল হৈছিলে তেতিয়া মই কিবা মানে কওঁতে ঠিক আছে নেক্সট আমি ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ ভালদৰে পঢ়ি থাকিবা